এয়া মই আহি আছোঁ ISBT-লৈ। আজি ISBT-ৰ পৰা মই এঠাইলৈ যাম আৰু কাৰ লগত যাম, কিহত যাম, সকলোখিনি গম পাই থাকিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'ত মই উঠিয়েই থাকোঁ মই। হাই। আৰু এয়া ISBT পাই গ'লোঁ আৰু এতিয়া 9টা বজাত আমাৰ বাছ আছে। এইখনে আজি আমাৰ বাছ। চাবচোন এইজনী কি নাটক কৰি আছে। দোকান এইগিলা দোকান আমাৰ। যিহেতু প্ৰথমবাৰতে এনেকৈ ৰাতি গৈ আছোঁ বাছত, অকণমান ভয়ো লাগি আছে। তথাপিতো তাইৰ সাহসত এনেকৈ ওলাইছোঁ আৰু যাবলৈ। মই বিশেষ নাজানো আৰু বাছত মানে বাছত যে শ্লিপাৰত উঠে, মই কেনেকৈ উঠিব লাগে সেইখিনিও গম নাপাওঁ। মানে তাই মোক মানে মাজে মাজে ধমকি দি শিকাই আছে, এনেকৈ উঠিব লাগে, তেনেকৈ উঠিব লাগে। চাওকচোন বাৰু। চলো ভূত আকৌ চিৰি দি ভূত চিৰিখন কিয় দিছে? আৰে This is small house. आज के रात के लिए हम लोग का स्मॉल हाउस मिला है। ये तुम्हारा हाउस है। দিয়া লোৱা আমি লোৱা মাই না এয়া খুলি ল'লোঁ জোতা। মানে ৰাতি শুম ন, সেইকাৰণে জোতাযোৰ খুলি ল'লোঁ। থৈ দিয়া পৰাই जूता भरा के ले गया। पूरा फटी गया हमारा जूतर धीरे हम लोग तो आसमान में आ गए हैं। ये हम लोग का आसमान है। आज की रात हम लोग आसमान में পাৰ্টি কৰেগা पार्टी ऑनलाइन। আমি আজি যাই থাকিম। ক'ত লৈ যাবা মোক আজি? ক'ত লৈ যাবা আজি? কি মানে ये हम लोग का आसमान है। ये हम लोग का आसमान का ক'ত লৈ যাবা আজি মোক কোৱা আকৌ? আজি আমি অকমান ফুৰি আউটিঙত যাওঁ। বহুত দিন আউটিঙত যোৱা নাই। ৰাতি আউটিঙত? ৰাতি আউটিঙত কৰি বঢ়িয়া। এই हम लोग का প্ৰথমবাৰ ন মই? থেংক ইউ দে। কি কৈ আছা কচোন? ক কি কৈ আছে? ক তেতিয়াৰ পতৰ বকি আছা। ক এতিয়া ক অকমান ৰখা আকৌ দি আছো ন। মই ৰখিব নোৱাৰো নহয়। লাগিব ৰখিব, নহ'লে নহ'ব ন। দেওগাঁৱলৈ গৈ আছো ৰখিব নোৱাৰো। না ৰখিব লাগিব। তুমি এনেকে ক'লে নহ'ব ন, বাকীবিলাকে ফুলি যাব ন। এইবিলাকে ক'ব আকৌ ইয়াত দুটা ক'লৈ গৈ থাকে। এনি টাইম ইয়াত দুটাই থাকে দেখোন, বেলেগ কোনোৱে নাযায়। আমি মোৰ মানুহ নহয় নেকি? এনেকে ক'ব, এনেকে মেছেজ আহিব এতিয়া আকৌ। হ'ব দিয়া বাই। ক'ত যাই আছো আজি? ক'ত যাই আছো? আমি যাই আছো দেৰগাঁও। আপোনালোকে যায় যদি আহক আমাৰ লগত। হ'ব আমি আছো ফাৰ্ষ্ট টাইমৰ কাৰণে শ্লিপাৰত। এনেইতো মই ৰেগুলাৰ আপ ডাউন কৰোঁ, বাট আজি ফাৰ্ষ্ট টাইম মই শ্লিপাৰত আহিছোঁ। কাক লৈ আহিছা আজি? আজি মোৰ ফ্ৰেণ্ডক লৈ আহিছোঁ। ৰাস্তাত এৰি দিবা নেকি? নাই নিদিওঁ, কিয় দিম? যদি ৰাস্তাত এৰি দিয়া দিয়াৰ কাৰণে লৈ আনা ন, সেইকাৰণে যাই থাকো নেকি আমি? আজি ৰাতি কি হ'ব? ধামাকা পথটো ভাল পালো না কিন্তু পথটো কি কৰিম নহ'লে লাইট বাই বাই লাইট লাইট জ্বলবতো। ক'ত লাইট? ক'ত বে? এই দিয়া নাই এনে বন্ধ যেতিয়া কৰিব তেতিয়া দিব ন। আমি আহি আছো। এয়া চাওক এইযোৰ মোৰ এয়া আমি আহি আছোঁ পুৰা জোতা জোতা আৰু এইজনী মানে ভিডিঅ' পাগল। য'তে থাকে ত'তে ভিডিঅ' বনাই থাকে একদম। মানে কি কম গাইজ, এই চাওক গাইজ কষ্ট। আৰু এটা বস্তু এইটো লগাই থৈ দিছোঁ কিন্তু টেনশ্যন নাই চাৰ্জৰ নে কি? এয়া চাওক কষ্ট চাওক। এয়া ৰিং লাইট। দিছ ইজ ৰিং লাইট। আৰু পূৰা দুইজনী এনেকৈ ভিডিঅ' ফোন চাই ধুনীয়াকৈ আহি আছোঁ। তাৰপিছত আমি ডিচাইড কৰিলোঁ যে মানে যেতিয়া খানাপাৰা পাম আৰু এতিয়া আমি খানাপাৰা পাই গ'লোঁ যিহেতু, ভাবিলোঁ যে এতিয়াৰ পৰা আমি এখন মুভি লগাই লওঁ আৰু ধুনীয়াকৈ চাই গৈ থাকোঁ। আৰু তাইক ক'লোঁ দে লেপটপ উলিয়া আৰু আমি চিনেমা চাওঁ। এয়া লেপটপ উলিয়াই ল'লে আৰু এয়া আমি চাব লৈছোঁ আৰু চিনেমা। ধুনীয়াকৈ গৈ থাকিম আৰু চিনেমা চাই।
কৰিম আৰু যেনেকৈ যাম আৰু আমি দুটাই এনেকে আজি গৈ ধুনীয়াকৈ আছো আমি না ৰিকু ফূৰ্তি কৰি গৈ থাকিম আৰু কি হ'ল আৰু এয়া আহি আমনিত ৰখালে গাড়ীখন ভোকো লাগিছে কিবা এটা খাই লওঁ বুলি দুয়ো ওলাই আহিলোঁ কি জিন্দগী ঠাণ্ডা লাগছি ঠাণ্ডা জিন্দগী আৰু এতিয়া খাই বৈ ওলাই আহিলোঁ পূৰা আৰু এয়া ৰাস্তাত পূৰা ট্ৰাকবিলাক চলি আছে ৰাস্তাৰ ফালে চালে অকণমান ভয়ো লাগে মোৰ আৰু এয়া ফাইনেলি আহি আমি পাই গ'লোঁ দেৰগাঁও পূৰা টোপনিত লাল কাল মানে তথাপিতো জুচ আছে আৰু চাওকচোন এইজন মহাশয়লৈ মানে এইজনৰ কাৰণে আহিলোঁ তাইৰ বাৰ্থডে আছে সেইকাৰণে আৰু এতিয়া ৰাতিপুৱা 4টামান বাজিলে তাৰ টোপনি নাই আৰু পূৰা ভূতাতৰাটোৰ নিচিনা হৈ আছে আৰু এয়া ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ গৰমটো বহুত বেছি পৰি আছে ইয়াতে আৰু এয়া ৰাতিপুৱালৈ ব্ৰেকফাষ্ট বনাইছোঁ মানে য'তে যাওঁ আৰু সেইটোৱে মোৰ ব্ৰেকফাষ্ট বনোৱা ভাত বনোৱা থাকেই আৰু মই ভালেই পাওঁ এইটো কাম কৰি আৰু এইজনক চাওকচোন পূৰা ৰখি আছে কিহৰ কাৰণে ৰখি আছে সিয়ে জানে মানে আমাক ৰখি আছে এনেকৈ এবাৰ ইফালে চাব এবাৰ ইফালে চাব আৰু এয়া হৈ গ'ল পনীৰ আৰু পুৰি আৰু লগতে চাহ আৰু ইমান গৰম চাওকচোন বাহিৰত বাপৰে বাপ ইমান বেছি ৰ'দ দিছে থাকিবৰ উপায় নাই মানে ইমান বেছি ঘামিছোঁ অকল পানী খাইছোঁ অকল পানীয়ে খাইছোঁ তাৰ বাহিৰে একো এনেকৈ খাব মন যোৱা নাই আৰু বাই বাই আজিলৈ